আমি আজি পুনৰবাৰ আকৌ যাই আছো জংগল কাটিবৰ কাৰণে। আজি আমাৰ ল'ৰা বহুতে কমে হৈছে চাগে, ল'ৰা দেখাই পোৱা নাই। তথাপিও আমি যিখিনি ল'ৰা হৈছে সেইখিনি লৈ কামটো কৰিম আৰু এসপ্তাহে কাম হ'ব। এসপ্তাহৰ ভিতৰত যিখিনি পাৰোঁ আমি সেইখিনিয়ে কামখিনি কৰিম আৰু। চ' আপোনালোকে এণ্ডলৈকে ভিডিঅ'টো চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আমি বৰ্তমান তিনিটা এইখিনি জেগাত কৰি আছো আৰু বাকীগিলা চব সেইটো চাইডত কৰি আছে। এইখিনি তাৰমানে অলপখিনি ৰৈ গৈছিল জেগাখিনি, সেইকাৰণে আমি তিনিটা এইখিনি জেগা চাফা কৰি আছো আৰু বাকীগিলা চব সেইটো চাইডত আছে। এইখিনি চাফা কৰি আমি নেক্সট আকৌ সেইটো চাইডত যাম সিহঁতৰ লগত কাম কৰিবৰ কাৰণে। এতিয়া আমাৰ এইখিনি কাম শেষ হৈ গৈছে, বঢ়িয়াকৈ পৰিষ্কাৰ কৰি দিছো। এতিয়া আমি এই আগত কাম কৰিম। এতিয়া আমি বৰ্তমান এইখিনি কাম কৰিম, এইটো চাইড একদম এইটো চাইড ক্লিয়াৰ কৰিব চেষ্টা কৰিম, যিখিনি পাৰোঁ আজি কৰিম। কাৰণ আমাৰ হাতত বৰ্তমান আৰু এটা সপ্তাহ আছে কৰিবৰ কাৰণে। চ' আমি যিমান পাৰোঁ চেষ্টা কৰিম কামটো কৰিবলৈ। এতিয়া আমি চাহ খাবলৈ যাই আছো। মই ভাবিব পৰা নাই ইমান ল'ৰা হ'ব। মই ফাৰ্ষ্টত ভাবিছো বহুত কম ল'ৰা হ'ব, আজি 10-12টা ল'ৰা হ'ব। কিন্তু লাহে লাহে বহুতে ল'ৰা ছোৱালী হৈছে। মোৰ কামটো কৰি আজি বহুত ভাল লাগিছে, কাৰণ আমাৰ কামটো আজি বহুত বেছি কাম হৈছে। বাবা তোমাৰ নামটো কৈ দিয়াচোন। সহিল হক। আপোনালোকে চাব পাৰিছে আমি কিমান সৰু সৰু ল'ৰা ছোৱালীলৈ জংঘলগিলা চাফা কৰি আছো। আমাৰ চাহৰ লগত কি আছে মই আপোনালোকক কৈ আছো। চাহ, ব্ৰেড, কল আৰু কণী। এতিয়া আমাৰ চাহ খোৱা হ'ল। এতিয়া আমি পুনৰবাৰ আকৌ কামত লাগি যাম। চ' আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, ভাল লাগিব। আসসালামু আলাইকুম। আমি আসলে এই কবৰস্থান চাফাই অনুষ্ঠানটোত জড়িত হৈ আছিলোঁ আৰু এই অনুষ্ঠানটোত আজিও আমাৰ প্ৰায় 40জনমান সৰু সৰু ভাইটিক লৈ আমি কাম কৰিলোঁ। অহা উৰুজৰ আগত অহা 25 তাৰিখে আমি এই কবৰস্থান চাফাই কাৰ্যসূচী শেষ কৰিম। মানে এই বছৰৰ কাৰণে আকৌ আলাই বছৰ ৰাখিলে অহা বছৰ কৰিম। সকলোৱে দোৱা কৰিব, আমাৰ আলাইও মাফ কৰক। আমি ধৰক জানা অজানাৰ মাজত বিভিন্ন কবৰৰ ওপৰেৰে আমি বেয়াদবিও কৰা হ'ব পাৰে। এই সৰু সৰু ল'ৰাকেইটাক লৈ প্ৰতি বছৰে আমি উৰুজৰ আগত এবাৰ চেষ্টা কৰোঁ। এইখিনি যিমানখিনি আমাৰ সমৰ্থ হয় সেই হিচাপে আমি পৰিষ্কাৰ কৰোঁ। গতিকে আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে কোনোবা, তেতিয়াহ'লে অহা শনিবাৰ 25 তাৰিখে আমি শেষ শনিবাৰ হিচাপে এই কাৰ্যসূচী আমি পালন কৰিম। গতিকে মোৰ আশা থাকিল সকলোৰে মা বাবা ভাইটি ভণ্টি নিশ্চয় কোনোবা নহয় কোনোবা আছে আৰু আমিও এদিন ইয়াতে আহিব লাগিব। গতিকে নিজৰ ঘৰখনতকৈও আমাৰ এইখন কবৰস্থানখন মানে আপোন বেছি। গতিকে ইয়াত অকণমান সময় আপোনাৰ আধা ঘণ্টা সময় বা আপোনাৰ উপস্থিতিটোৱে আপোনাৰ নিজৰ পৰিয়ালৰ মানে যি শুই আছে ইয়াতে তেওঁলোকে শান্তি পাব আৰু আমাকো আল্লাহ যাতে ইয়াতে এদিন ঠাই দিয়ে। এইখন কবৰস্থানত ৰেগুলাৰ বহুত হাজাৰ হাজাৰ মানুহ আহি ইয়াতে জিয়াৰত কৰি আছে। গতিকে আমাকো যাতে সেই জিয়াৰতৰ আল্লাহ অন্তিম সময়ত যাতে মানে আমাক অংশীদাৰ কৰে আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। এইটো ভিডিঅ'ৰ যোগেদি মই আৰু এটা কথা আপোনালোকক কৈ আছো। আমি লগগিলা 22 তাৰিখে পিকনিক যাই আছো টাৱাং। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাব বিচাৰে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰিব। আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।